বন্ধুসকল, আজি মই তোমালোকৰ ওচৰলৈ লৈ আনিছোঁ মই ভাল পোৱা সপ্তমখন কিতাপ। কিতাপখনৰ নাম হৈছে পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান। কিতাপখন হৈছে এইখন। কিতাপখনৰ অনুবাদ কৰিছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে আৰু এই কিতাপখনৰ মূল লেখক হৈছে জুল ভাৰ্ণ। তোমালোকে জানানে বাৰু, জুল ভাৰ্ণ এজন অতিকৈ জনপ্ৰিয় সাহিত্যিক। তেওঁৰ কাহিনীবোৰ সাধাৰণতে ভ্ৰমণ কাহিনীয়ে হয়, যদিও সেইবোৰ ভ্ৰমণ কাহিনী, কিন্তু সেইবোৰ অতিকৈ ৰোমাঞ্চকৰ আৰু আচৰিত ধৰণৰ। তেওঁ এজন দূৰদৰ্শী মানুহ আছিল বুলিয়ে ক'ব পাৰি। তেওঁ ৰকেট আৱিষ্কাৰ হোৱাৰ 100 বছৰ আগতে সেই ৰকেটত উঠি কেনেকৈ মানুহে ভ্ৰমণ কৰিব পাৰিব মহাকাশত, সেইবোৰৰ বিষয়ে নানা ধৰণৰ কিতাপ লিখিছে। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী এজন অতিকৈ জনপ্ৰিয় সাহিত্যিক। তেওঁ 1997 চনত বিজ্ঞানৰ ৰাষ্ট্ৰীয় বঁটা পাইছে। তেওঁৰ 20তকৈ অধিক ৰেডিঅ'ৰ আকাশবাণীত নাটক প্ৰকাশ হৈছে। আহাচোন আমি কিতাপখনৰ বিষয়ে আৰম্ভ কৰোঁ। কিতাপখনত কাহিনীটো এনেধৰণৰ যে এজন অতিকৈ সন্মানিত মণিক বিজ্ঞানী আৰু ভূবিজ্ঞানী, তেওঁৰ নাম হৈছে অটো লিডেনবৰ্গ। তেওঁ এজন অতিকৈ মেজাজী স্বভাৱৰ মানুহ আছিল। তেওঁ এটা ভতিজাক আছিল, ভতিজাকটোৰ নাম এক্সেল আছিল। এক্সেল অতিকৈ সৎ আৰু ভাল ল'ৰা আছিল। এদিন তেওঁলোকে এখন কিতাপ কিনি আনোতে সেই কিতাপখনৰ ভিতৰত এখন সাংকেতিক চৰ্মপত্ৰ বা পাৰ্চমেণ্ট পাইছিল। সেই পাৰ্চমেণ্টখন আছিল আৰ্নেষ্ট আগ্নুছেমৰ। আৰ্নেষ্ট আগ্নুছেম আছিল পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান কৰিবলৈ যোৱা মানুহ। তেওঁলোকৰ সেইখন দেখি পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান কৰিবলৈ ইচ্ছা জাগিল। তেওঁলোকে সেই পৃথিৱীৰ কেন্দ্ৰলৈ অভিযানলৈ যাবলৈ ইচ্ছা কৰিলে আৰু তেওঁলোক গ'ল। আৰু তেওঁলোকে পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান আৰম্ভ কৰিছিল স্নেফেলছ ৰিঙৰ পৰা। স্নেফেলছৰ ভিতৰত সোমাই তেওঁলোকে পৃথিৱীৰ কেন্দ্ৰত নানা ধৰণৰ আচৰিত বস্তু দেখিবলৈ পাইছিল। তাৰ ভিতৰত আছিল মেষ্টডনৰ জাকটো। মেষ্টডন মানে এটা প্ৰাগৈতিহাসিক যুগৰ এটা হাতী। মেষ্টডন নামৰ হাতীবিধৰ জাকটোক লৈ ফুৰা সেই বিশালাকাৰ মানুহটো, আৰু সেই পানীত প্লেজিঅ'চৰাছ আৰু ইথিঅ'চৰাছ নামৰ পানীৰ ভয়ংকৰ যুদ্ধ চলিছিল। সেই যুদ্ধত তেওঁলোক অতিকৈ বেছিকৈ ঘায়েল হৈছিল আৰু তেওঁলোকে সেই যুদ্ধখনত বাচিছিল নে নাই। আৰু তোমালোকে জানাই নিশ্চয় চাগে, প্ৰথমতে পৃথিৱীখন ভালদৰে সৃষ্টি হ'বলৈ আৰম্ভ হওঁতে প্ৰথমতে ওপৰ খোলাটো গৰম হৈ আছিল, সেইটো ঠাণ্ডা হ'বলৈ ধৰিছিল, আৰু ভিতৰ খোলাটো গৰম হৈ আছিল, সেইটো গৰম হৈ থাকি গ'ল। সেই গৰমত তেওঁলোকে গলি গৈছিল নে তেওঁলোকে পুৰি গৈছিল, সেই কথাবোৰ তোমালোকে এই কিতাপখনত পাবা। আৰু মই প্ৰথমতে কৈছিলোঁ, তেওঁ এজন অতিকৈ দূৰদৰ্শী মানুহ আছিল। তেওঁ ৰকেট আৱিষ্কাৰ হোৱাৰ 100 বছৰ আগতে ৰকেটৰ উঠি কেনেকৈ মহাকাশ ভ্ৰমণ কৰিব পাৰিব তাৰ ওপৰত এখন কিতাপ লিখিছিল। সেই কিতাপখন মোৰ ঠাইত আছে। কিতাপখনৰ নাম হৈছে চন্দ্ৰৰ কাষেদি। মই কিতাপখনৰ বিষয়ে মোৰ পিছৰ ভিডিঅ'টোৰ ওচৰলৈ লৈ আনিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই। বাই বাই।